নমস্কাৰ আপোনালোকক মোৰ ইউটিউব চেনেল ডিভাইন লাইফত মালিকক ভৰসা কৰি আপোনালোকৰ বাবে ৰিডিং কৰিব ওলাইছোঁ। যিখিনি মিলে সেইখিনি আপোনাৰ নিমিলাখিনি আনৰ বাবে সকলো ৰাশিলৈকে চাব পাৰিব, শুনিব পাৰিব। আজি এনিভাৰ্চাৰী আপোনাক কি ক'ব খুজিছে আৰু আপুনি কি কৰা উচিত সকলোৱে চাব পাৰিব, শুনিব পাৰিব। মিলাখিনি আপোনাৰ, নিমিলাখিনি আনৰ বাবে। এতিয়া মই আৰম্ভ কৰিছোঁ। মই ঠিক কৰি লওঁ। আজি আপোনালোকৰ বাবে কাৰ্ড হৈছে দি হাৰ্মিট, দি হাই প্ৰিষ্টেছ, হুইল অফ ফৰচুন, 5 অফ পেণ্টিকেল, 6 অফ ওৱান্স, 9 অফ কাপ, 2 অফ ছৰ্ডছ। আজি ইয়াত সকলো ৰাশিৰে আছে। আজি এনেকুৱা হ'ব পাৰে আপোনালোকৰ ক্ষেত্ৰত আপুনি খুব সম্ভৱ দুটা চিটুৱেশ্যনৰ মাজত আবদ্ধ হৈ আছে বা দুটা কণ্ডিশ্যনত তাৰমানে আপুনি কোনটো ল'ব কোনটো নল'ব সেইটো ঠিক কৰিব পৰা নাই। আপুনি জানে যে এইটো ল'লে আপোনাৰ ভাল হ'ব বা এইটো কৰিলে আপোনাৰ ভাল হ'ব, কিবা এটা কাম বা কিবা এটা এনেকুৱা, কিন্তু আপুনি কি কৰিছে দুয়োটাই লৈ আছে। আপুনি কোনোটোকে এৰি দিব খোজা নাই আৰু দুয়োটাৰে লগত তাৰমানে সমানে আগবাঢ়িব খুজিছে। বা আপোনাৰ যদি কোনোবা ভাল পাইছিল বা আপোনাৰ যদি কোনোবা মানে এক্স আছে তেনেহ'লে বোধহয় তেওঁ এনেকৈ মানে আপোনাক দুটা কণ্ডিশ্যনৰ মাজত ৰাখিছিল, আপোনাকো ৰাখিছিল, আনকো ৰাখিছিল। তাৰপিছত তেওঁ মানে আকৌ চাব খোজা নাছিল, ভাবিছিল দুটাক একেলগে ৰাখিব, কিন্তু নোৱাৰিলে। আৰু আপুনি কথাটো গম পালে তেওঁ যে জীৱনত আন কোনোবা এজন আছে আপোনাৰ বাহিৰে, গতিকে আপুনি তেওঁৰ পৰা ওলালে। আপুনি খুব কষ্ট পালে, দুখ পালে আৰু আপুনি ভাবিলে যে সকলো শেষ, কিন্তু ইউনিভাৰ্ছ আপোনাৰ লগত আছে, ভগৱান আপোনাৰ লগত আছে। যেতিয়া তেওঁ আপোনাক সহায় কৰিছে, তাৰ পৰা ওলোৱাত আপোনাক সহায় কৰিছে আৰু কৈছে যে আপোনাৰ বাবে মানে এতিয়াও বহুত আশা আছে, সপোন আছে যে আপুনি জীয়াই থাকিলে আপুনি বহুত কিবা কাৰণে কাম কৰিব পাৰিব, ভাল কাম কৰিব পাৰিব। সেইবাবে আপুনি হয়তো তেওঁৰ পৰা মুভ অন হৈছে। আৰু আপুনি জানে যে যদি টকা বিজনেছমেন হয় ভাল, আপুনি মানে ক'ৰবাত ইনভেষ্ট কৰিছে, মানে দুটা যদি একেলগে ইনভেষ্ট কৰিছে, জানে যে এটা মানে এৰিব লাগে, এটা কৰিব লাগে, কিন্তু আপুনি দুয়োটাকে ৰাখিছে বা দুই এটাৰ বাবে ইনভেষ্ট কৰিছে। তাৰপিছত আপোনাৰ কি হৈছে, বহুত লছ হৈছে। আপোনাৰ লছ হওঁতে বোধহয় খুব মানে কষ্ট হ'ল। পইচা যেতিয়া টকা পইচা যেতিয়া বহুত লছ হৈ যাব, তেতিয়া মানুহ এনেও বহুত ডিপ্ৰেশ্যনত গুচি যায়। আপুনি বোধহয় সেনেকুৱা কণ্ডিশ্যনত আছে, আপুনি ডিপ্ৰেশ্যনত গুচি গৈছে, খুব কষ্ট পাইছে, মানে ভাবিছে আৰু অকলে আপোনাৰ মানে এনেকৈ জীৱন আপোনাৰ শেষ হ'ব, ইমান কষ্টত
ইমান দুখত আপোনাৰ সেই হ'ব এনেকুৱা ভাবিছে, তাৰ পৰা হয়তো আপুনি ওলাব পৰা নাই। কিন্তু ইউনিভাৰ্ছে কৈছে, ভগৱানে কৈছে যে আপোনাৰ বাবে আশা বহুত আছে, যে আপুনি বহুত কাম কৰিব লগা আছে ভৱিষ্যতে। গতিকে আপুনি যি দুখৰ মাজত আছে, যি কষ্টত আপোনাৰ মানে আপুনি আছে, যদি টকা পইচা আপোনাৰ বহুত লছ হৈছে দুটা মানে ইনভেষ্ট কৰোঁতে, বা আপোনাক কোনোবাই ঠগিছে, মানে বিজনেছ পাৰ্টনাৰে বা কিবা যদি ঠগিছে, তেনেহ'লে তাৰ পৰা আপুনি মুভ অন হৈছে আৰু নতুনকৈ কিবা এটা কামৰ বাবে আপুনি ৰৈছে। আৰু এনেকুৱা হৈছে যে আপুনি তাৰমানে এতিয়া যে মুভ অন হৈছে, আপুনি এতিয়া একো মানে কৰিব খোজা নাই আৰু চাব খোজা নাই। আৰু যিহেতু আপুনি বহুত টকা পইচা মানে আপোনাৰ শেষ হৈছে, আৰু আপুনি শিক্ষাৰ ক্ষেত্ৰতো তোমাকৰ যদি বোধহয় দুয়োটা একেলগে ৰাখিব খুজিছিল, নোৱাৰিলে, আৰু এটা এৰিব লগা হওঁতে বোধহয় আপোনাৰ বহুত কষ্ট পাইছে, বহুত দুখ পাইছে, তাৰ পৰা ওলাওঁতে আপোনাৰ সময় লাগিছে। কিন্তু আপুনি শিক্ষাৰ ক্ষেত্ৰত ষ্টুডেণ্টবিলাকক যদি আছে, তেনেহ'লে আপোনালোকে চিন্তা নকৰিব, এটা এৰি দিলে পাছত আপুনি সেইটো কৰিব পাৰিব। প্ৰথমতে আপুনি যিটো কৰিম বুলি লৈছে, এতিয়া ঠিক কৰিছে, সেইটো কৰক, আৰু 2 বছৰ বা 3 বছৰ পিছত নেক্সট যিটো কৰিম বুলি ভাবিছে সেইটোও কৰিব পাৰিব, কোনো কথা নাই। এতিয়া কেৱল এইটোতে মনোবৃত্তি লগাওক। মই এতিয়া বিজনেছমেনৰ কাৰণে যিহেতু এইটো কাৰ্ড আছে, এই দুটা, বা প্ৰেমৰ ক্ষেত্ৰত আছে, মই বিজনেছমেনৰ কাৰণে এইটো কাৰ্ড মানে এই দুটা কিয় আহিল, তাৰ কাৰণে এখন মোক লাগে, আৰু এখন কাৰ্ড লাগে, এখন যিহেতু থাকক মোক। এই 5 অফ পেণ্টিকল মানে কিয় আহিল, বিজনেছমেনৰ কাৰণে কৈছোঁ, তাৰ এখন কাৰ্ড লাগে মোক, 5 অফ পেণ্টিকলছ। মানে আপোনাৰ এনে হৈছে যে আপুনি বহুত মানে আপুনি টকা পইচা বহুত মানে খৰচ ইনভেষ্ট কৰিছে তাত, সেই বিজনেছটোৰ কাৰণে বা এইটো নতুনকৈ কিবা এটা আৰম্ভ কৰাৰ কাৰণে, কেৰিয়াৰ আৰম্ভ কৰাৰ কাৰণে আপুনি বোধহয় বহুত পইচা মানে দিছে, ইনভেষ্ট কৰিছে, আৰু আপুনি ইমান পইচা মানে খৰচ কৰিছে বা দিছে। তাৰপিছত তাৰমানে আপুনি যেতিয়া ইমান মানে আপোনাক প্ৰতাৰণাই পালে, আপোনাক ঠগিলে, তাৰপিছত আপুনি বোধহয় আপুনি যেতিয়া গম পাইছিল না এইটো মানে আপোনাক মানে পইচাটো ঠগিলে বা হেৰি কৰিলে, আপুনি বহুত তাৰমানে আপোনাৰ বোজা হৈ গৈছে। আৰু এতিয়া মানে আপুনি এতিয়া যেতিয়া মুভ অন কৰিছে, তাৰপিছত আৰু পুনৰ ভাবি আছে যে মই তাৰমানে আপুনি আৰু এইটো মানে কামত যি কৰিলোঁ মই, তাৰ বাবে যিটো মোৰ মানে মই বিজনেছটো যেতিয়া মোৰ হাতৰ পৰা মানে হেৰাল, বা মই ঠগিলে, বা মই এতিয়া বহুত মানে তলত আছোঁ, মানে উঠিব পৰা নাই, এতিয়া মই আৰু সেইটোত মই নতুনকৈ ইনভেষ্ট কৰিম না যিখিনি কৰি আছোঁ মই তাত লাগি থাকিম নে আৰু নতুনকৈ কিবা এটা কৰিম। যিহেতু আজি কোনো নতুন অহা নাই, মানে অফাৰৰ বাবে অহা নাই, কিন্তু মই আপোনাক কওঁ যে আপুনি যদি এইটো কাম কৰি আছে বা বৰ্তমান কৰি আছিল, যিটো আপুনি মানে ভাবিছে য'ত বহুতখিনি কৰিছে আপুনি, তাত আপুনি এতিয়া মানে এইখিনি কামত লাগি থাকক, এতিয়া কামটোত লাগি থাকক, আৰু আপোনাৰ মানে ছাকচেছ আহিব। আপুনি যিহেতু এতিয়া কাম কৰিলে, এতিয়া আপুনি তাৰমানে মানে কামো কৰি আছে, কাৰণ একশ্যন হৈছে, গতিকে আপুনি যিটো কামত হাত দিব তাত আপুনি সফল হ'ব। আৰু এইটোত আপোনাৰ হয়তো অলপ সময় লাগিব ইয়াৰ পৰা ওলাওঁতে, কাৰণ এইটো আপোনাৰ এনেকুৱাই কৈছে যে আপুনি যিটোত মানে আছে কষ্টত, সেইটোৰ পৰা ওলাওঁতে আপোনাৰ সময় লাগিব, কাৰণ এই দুয়োটা কৰিছে, গতিকে আপোনাক ওলাওঁতে সময় লাগিব, কিন্তু লাগিলেও আপুনি জয়ী হ'ব। মানে আপুনি পুনৰ নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব বিজনেছমেন ৰূপে, ভাল বিজনেছমেন আপুনি হ'ব পাৰিব, কিন্তু সময় লাগিব, কিন্তু আপুনি কৰি থাকক। কাৰণ হাই প্ৰেষ্টিজ আছে যেতিয়া আপুনি মানে এইটো য'ত আপুনি লাগি আছে তাত নিগেটিভিটি আছিল, মানে কামটোত আপুনি যিটোত আছিল মানে এইটোত আছিলে যি হেৰি কৰিব, কিন্তু আপুনি পাৰিব, এইটোও পাৰিবই। কেৱল আপুনি মানে একেলগে নিৰাশ নহ'ব, কাৰণ যিহেতু ইউনিভাৰ্চ আছে, হয়তো অলপ টকা পইচাৰ অলপ প্ৰব্লেম হ'ব পাৰে, সাময়িকভাৱে হ'ব হা, গতিকে আৰু পিছত আপুনি পাৰিব, এইটো যিহেতু মানে আছে, হাই প্ৰেষ্টিজ আছে, আপুনি পাৰিব এইটো। আৰু তাৰপিছত আপুনি যদি ক'ৰবাত যোৱাৰ কথা ভাবিছে,
ক'ৰবাত ফুৰিব যোৱা বা কিবা কামৰ বাবে যোৱা বা যদি ভাবিছে মই শিক্ষাৰ কাৰণে বাহিৰত যাব পাৰিব। আৰু শিক্ষাৰ কাৰণে কৈছোঁ মই যিসকল ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে উপযুক্ত সময় যে তেওঁলোকে এতিয়া মনোযোগ দি পঢ়িলে তেওঁলোকৰ ৰিজাল্ট বহুত ভাল হ'ব, সুন্দৰ হ'ব। আৰু তেওঁলোকে যি ইচ্ছা তাকে কৰিব পাৰিব। আৰু যদি কোনোবা ষ্টুডেণ্ট বাহিৰতো মানে যাব খোজে যাব পাৰিব, ইণ্ডিয়াৰ বাহিৰতো যাব পাৰিব। আৰু বিজনেছমেনৰ ক্ষেত্ৰতো সময় যদি মানে বিজনেছ মানে বাহিৰতো নিয়াৰ কথা ভাবি আছে বা বাহিৰত কিবা কাম কৰাৰ কথা ভাবিছে তাতো যাব পাৰিব যদি ট্ৰাই কৰি আছে আপুনি। আৰু যদি কিবা মানে এনেই ফুৰিব যোৱাৰ কথা ভাবিছে তাৰমানে তাতে পাৰিব আপুনি। অলপ ফুৰি আহিলে আপোনাৰো ভাল লাগিব আৰু আপোনাৰ জীৱন পিছত এইটো হ'ব নাই নকওঁ। আৰু আপুনি আপোনাৰ আজি কিবা এটা মনৰ আশা সৰু সুৰাই হওক কিবা এটা মনৰ আশা পূৰণ হ'ব। আৰু মানে আপুনি যিটোৰ বাবে অপেক্ষা কৰি আছিল, মানে আপুনি বহুত দিন ধৰি আশা কৰি আছিল যে হোৱা নাই, কিন্তু আপুনি জানে যে তাত ইমান ইনভেষ্ট কৰিছে বা ইমানখিনি দিছে, গতিকে এতিয়া আপুনি ভাল ৰিজাল্ট এটা পাব। আপুনি পাবই কিবা এটা ভাল ৰিজাল্ট আপুনি পাব। গতিকে আপুনি এতিয়া মানে সৰু কি যিকোনো ক্ষেত্ৰতে আপুনি এটা ভাল ৰিজাল্ট মানে এটা মানে ভাল খবৰো পাব পাৰে বা ভাল কামৰ কিবা এটা অফাৰ পাব পাৰে, বা আপুনি যদি কিবা লাগি আছে তাত আপুনি ছাকচেছ হ'ব। এইটো আছিল আজি ৰিডিং মই এটা আপোনাক গাইডেঞ্চ হিচাপে চাই দিছোঁ। বহুত সময় হ'ল অহা নাই, মই এটা নিজে চাই দিছোঁ আপোনাৰ বাবে। এইট অফ পেণ্টিকেলছ হয়, আপুনি এতিয়া মানে টকা পইচা যদি মানে কৰি আছোঁ আহিছে এইটো কাৰ্ড, যিহেতু মানে আপুনি যিটো কাম কৰি আছে তাত আপুনি মানে ভাবিছে যে আৰু মানে কৰিবনে আপুনি নে তাত মানে ৰ'ব নালাগে। আপুনি এতিয়া কাম কৰি থাকক টকা পইচা আৰ্জনৰ কাৰণে, ইনকাম কৰাৰ কাৰণে। যিহেতু আপুনি ইনভেষ্ট কৰি আছে তাত আপুনি কৰি থাকক। আপুনি অলপ টকা পইচাও পাব পাৰে, আপুনি শিকিব লগা বহুত আছে। আৰু আপোনাৰ স্কিল ডেভেলপমেণ্ট হ'ব কিবা এটা। আপুনি যিকোনো ক্ষেত্ৰতে মানে যদি কিবা কাম বা কিবা এটা কৰি আছে সুন্দৰ হ'ব। আৰু আপুনি য'ত কাম কৰি আছে বা যিটোত আপুনি লাগি আছে সেই তাত আপুনি সফল হ'ব, সুন্দৰ হ'ব। আজি এইটো আছিল ইয়াৰে গাইডেঞ্চ হিচাপে দিলোঁ। আৰু এটা আছে সৰু মেছেজ। আৰু মোৰ এইটো টাইমলেছ হ'ব, আপুনি যেতিয়া চাব তেতিয়া মিলি যাব। দুটা আছে এতিয়া আছে, ইউ আৰ মাই ডিভাইন ষ্টাৰ সোলমেট। বাপৰে, আই এম ষ্টিল নট ক্লিয়াৰ হুম টু চইচ। অ'কে, সুন্দৰ কাৰ্ড আছে আজি দুয়োটাই, ভাল সুন্দৰ দিছে, চব প্ৰেমৰে আছে। আৰু এতিয়া মই মোৰ ৰিডিং চাই আপুনি কেনে পালে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।